আমাৰ মাজলৈ অহাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। অনুগ্ৰহ কৰি প্ৰথমতে এজন এজনকৈ আপোনালোকৰ পৰিচয় দাঙি ধৰক। মোৰ নাম ডক্টৰ গীতাৰ্থ কৌশিক। মই নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ এজন পোষ্ট ডক্টৰেট ফেল'। মোৰ নাম ঈশানজ্যোতি বৰা। মোৰ ঘৰ নগাঁৱত আৰু মই এজন বৈদ্যুতিক অভিযন্তা। নমস্কাৰ, মোৰ নাম তাজনীন হুছেইন। মই তেজপুৰৰ জীয়ৰী আৰু বৰ্তমান মই তেজপুৰ বিশ্ববিদ্যালয়ত মাষ্টাৰ্ছ কৰি আছোঁ আৰু মোৰ প্ৰগ্ৰেমটো হৈছে ভাষা বিজ্ঞান আৰু ভাষা প্ৰযুক্তিবিদ্যা। নমস্কাৰ, মোৰ নাম অনামিকা বৰা। মোৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌত। মই যোৱা বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতকোত্তৰ শাখাত ধন্যবাদ। প্ৰথম কথাটো আমি জানিবলৈ বিচাৰিম আপোনালোক প্ৰত্যেকেই কেনেকৈ অসমীয়া ৱিকিপিডিয়া বা অসমীয়া ৱিকিউটৰ লগত জড়িত হ'ল। একচুৱেলি আমি যেতিয়াই কিবা এটা বস্তু বিচাৰোঁ, তেতিয়া আমি কিবা এটা প্ৰব্লেম হ'লে আমি লগে লগে গুগল চাওঁ আৰু গুগলেদি আমি প্ৰথম যিটো উত্তৰ আহে সেই উত্তৰটো আহে ৱিকিপিডিয়াৰ পৰা। আৰু একচুৱেলি মই জনা নাছিলোঁ অসমীয়া ৱিকিপিডিয়া বুলি এনেকুৱা এটা পেজো এক্সিষ্ট কৰে বুলি। আৰু সেয়া আছিলে মোৰ বন্ধু গীতাৰ্থ বৰদলৈ, যি মোক ক'লে যে তই বহুত ভুল কৰিছ, তই এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়া চোৱা নাই যদি। আৰু সি দ্য পাৰ্চন বিহাইণ্ড আই এম হিয়াৰ টুডে। চ' থেংকছ টু গীতাৰ্থ বৰদলৈ। গীতাৰ্থৰ পৰা গীতাৰ্থ বৰদলৈলৈ থেংকছ। আচলতে মই ৱিকিপিডিয়ালৈ আহিছিলোঁ ফেচবুকৰ এটা গ্ৰুপৰ জৰিয়তে মোক জইন কৰাই দিয়া হৈছিলে 2012-13 চনমানত। কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে মই বস্তুটো ধাৰাবাহিকত ৰাখিব নোৱাৰিলোঁ। গতিকে 2015-16 মানত 2এটা সম্পাদনা কৰি পেলাই 2টা বছৰ গেপ পৰি গ'ল। মই চাকৰি কৰিবলৈ বেলেগ জেগাত। তাৰপিছত শেহতীয়াকৈ প্ৰাঞ্জলিনাথ যোৰহাটৰ প্ৰাঞ্জলিনাথ বাইদেৱে মোক আকৌ সময় দিলে, সমাজৰ লগত চিনাকি কৰাই দিলে। তেনেকৈ আকৌ নতুনকৈ আৰম্ভ কৰিছোঁ যাত্ৰাটো। আৰু যিহেতু আচলতে ৱিকিপিডিয়া বা ৱিকিউৎস বুলি ক'বলৈ গ'লে আচলতে গোটেই বস্তুটো তথ্যৰ বুলি নকৈ আমি ক'ব পাৰোঁ এটা আচলতে জ্ঞান আমি বেলেগত শ্বেয়াৰ কৰি আছোঁ। গতিকে জ্ঞান শ্বেয়াৰ কৰা যিকোনো কথাটোৱে আচলতে বহুত অনুপ্ৰেৰণাদায়ী সকলোৰে কাৰণে। বিশেষ মই কথাটো তেনেকৈ গ্ৰহণ কৰিছোঁ। হয়, মই নতুন এইটো ক্ষেত্ৰত আৰু মই আচলতে তেনেকৈ ডিৰেক্টলি মই কৰা নাই, যদিও মই যিহেতু কৈছোঁ যে মই টেকন'লজিকেলি বা এইখিনি ইমান কথা নাজানো, গতিকে মই কণ্টেণ্টহে দিছিলোঁ ৱিকিপিডিয়াত। আৰু কণ্টেণ্টখিনি মোৰ এৰিয়া অফ ইণ্টাৰেষ্টটো একচুৱেলি এণ্ডেঞ্জাৰ্ড লেংগুৱেজ হয়। মই প্ৰায় 4টা এণ্ডেঞ্জাৰ্ড লেংগুৱেজৰ কাৰণে এতিয়ালৈকে বৰ্তমান কাম কৰিছোঁ। গতিকে মই কাগজত বা ৱৰ্ডত টাইপ কৰি পেলাই দিওঁ আৰু মোৰ ফ্ৰেণ্ড লগৰ তেওঁ সেইখিনি ৱিকিপিডিয়াত আপলোড কৰে। গতিকে তাৰে এটা বৰ্মন ভাষা হৈছে আৰু এটা মাৰ্গনাৰ হৈছে, যোনটো মেঘালয়ত কোৱা যায়। গতিকে মই একচুৱেলি যিখিনি টেকনিকেল কথাখিনি নজনাৰ বাবে মই ইয়াত আহিছোঁ। এতিয়া যিহেতু মই নিজে গম পাইছোঁ, গতিকে মোৰ নিজৰ যিখিনি প্ৰডাক্ট হ'ব সেইখিনি মই আৰু ভালকৈ কৰিবলৈ চেষ্টা কৰিম। মই মানে প্ৰথম আহিছোঁ বুলি ক'বলৈ গ'লে একোৱেই নাজানো। ৱিকিউৎসৰ বিষয়ে মোৰ সম্পূৰ্ণ জ্ঞান শূন্য। প্ৰথমে মই ইয়াৰ এটা প্ৰসংগ আনিব লাগিব। শান্তনু কৌশিক বৰুৱাৰ নাম সকলোৱে শুনিছে। তথ্য আৰু সাহিত্যৰ মানে অসমৰ একমাত্ৰ কৰ্মকৰ্তা মানে লেখক বুলি ক'লেও ভুল নহয়। তেওঁৰ কামৰ জৰিয়তে মই অসমৰ ঐতিহ্য নামৰ কিতাপখনৰ লগত জড়িত হৈছিলোঁ। তেতিয়াই মোৰ চিনাকি হৈছিলে গীতাৰ্থ বৰদলৈ দাদাৰ সৈতে। দাদায়ো তাত কাম কৰিছিলে। তেতিয়াৰ পৰা দাদাই হেল্থ গাইড নামৰ কিতাপ এখন কৰিছিলে। তেনেকৈও মানে দাদাক পাই থাকোঁ, ফেচবুকত পাই থাকোঁ। আৰু দাদাৰ জৰিয়তেই আৰু মোৰ আৰু এজন দাদা আছে মৃদুল কুমাৰ শৰ্মা ডাঙৰীয়া, তেওঁ লাচিত কীবৰ্ডৰ যিজন স্ৰষ্টা, তেওঁৰ পৰাও এইবিলাকৰ বিষয়ে জানিছিলোঁ। তেতিয়া লাহে লাহে মানে বস্তুটো ইণ্টাৰেষ্টটো আহিছিল। প্ৰথমে মানে ইমান জনা নাছিলোঁ যে এনেকুৱা কামখিনি আমিও কৰিব পাৰিম। মই আগতে ভাবি আছিলোঁ এইবোৰ কামৰ নিৰ্দিষ্ট গোট থাকে, নিৰ্দিষ্ট মানুহ থাকে। তাৰপৰা তেনেকৈ প্ৰথম গীতাৰ্থ দাৰ পৰা অলপমান শিকি লৈ খুব বেছি 5-6খনমান পৃষ্ঠা সম্পাদনা কৰিছিলোঁ, বিশেষ কৰা নাছিলোঁ। সিমানেই ইয়ালৈ অহাৰ আগত। আৰু কালি ইয়াৰ পৰা পৰহি ইয়ালৈ অহাৰ পৰা আজিলৈকে মানে ক'বলৈ গ'লে যিমানখিনি সাৰ পানী দিলে মানে বহুত যথেষ্ট উপকৃত হৈছোঁ। আৰু এনেকৈ আৰু আগলৈও কৰি যাম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। এটা কথা জানিবলৈ বিচাৰিম, দুজনকৈ কথাটো সোধোঁ। গীতাৰ্থ কৌশিক আৰু ঈশানক সুধিব খুজিছোঁ, অসমীয়া ৱিকিপিডিয়ানো আমাক কিয় প্ৰয়োজনীয়? কিবা এটা বস্তু বিচাৰিলে আমি ইংৰাজীতে বিচাৰোঁ, গোটেইখিনি আমি গুগলত পামেই। আমাৰ ওচৰত হাজাৰ হাজাৰ ইংৰাজী কিতাপ আছে। গতিকে আমি ইমান কষ্ট কৰিনো অসমীয়া ৱিকিপিডিয়াখন কিয় লিখি থাকিব লাগে? আচলতে এতিয়া চাবলৈ গ'লে আমি যিহেতু দেখিলোঁ যে আমাৰ যিখিনি ভাৰতীয় ভাষা আছে তাৰ ভিতৰত আমাৰ অসমীয়া ভাষাৰ যিখিনি কণ্টেণ্ট বহুত কম হয় বেলেগ ভাষাৰ তুলনাত। ভৱিষ্যতে যদি ধৰক কোনোবাই অসমীয়াকৈ চাৰ্চ কৰিব বিচাৰে, সেই বস্তুখিনি যাতে সোনকালে পাব পাৰে বা সোনকালে উপলব্ধ হয়, সেইটো কাৰণে মই ভাবোঁ যে অসমীয়া ৱিকিপিডিয়াত আমি যিমান পাৰোঁ সিমান আমি অৱদান আগবাঢ়ি যাব লাগে। আৰু এইটো কথা নহয় যে কোনোবাই কিবা এটা পাবৰ কাৰণে কৰি যাওঁ, যিহেতু কামটো ভাল আৰু কামটো ধৰ কাৰোবাৰ উপকাৰ হৈ আছে আৰু কামটো যিহেতু জ্ঞানৰ শ্বেয়াৰ কৰাৰ লগত জড়িত হৈ আছে বা জ্ঞানৰ আদান প্ৰদানৰ লগত,
সেইকাৰণে ভাবোঁ এই কামটো আমি আগবঢ়াই নি থাকিব লাগে। একচুৱেলি মোৰ এটা খুব প্ৰিয় গান আছে, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়াৰ দেহে প্ৰাণে মই। আমি যদি অসমীয়া হৈ যদি অসমীয়া ভাষাটোৰ বিস্তৃতিৰ কাৰণে যদি কথা নাভাবোঁ, একচুৱেলি মই আজি ফিল কৰিছোঁ যে মই বহুত লেট কৰিলোঁ, কিন্তু লেট হ'লেও আজি মই ইয়ালৈ আহিছোঁ। মোৰ ভাষাটোৰ আমাৰ ভাষাটোক আমাৰ দৰকাৰ হৈছে, কাৰণ আমাৰ আজিকালি ভাষাবোৰ কি হৈছে, ইটছ বিকাম এণ্ডেঞ্জাৰ্ড। লাহে লাহে মানুহে আপোনাৰ ধৰি লওক ইংৰাজী মাধ্যমত পঢ়া হৈছে, যাৰ কাৰণে আপোনাৰ কিছুমানে ক'বও বেয়া পায় যে অসমীয়া বুলি ক'বলৈও বেয়া পায় যে মই অসমীয়া ক'ব নাজানো, মই একচুৱেলি ইংলিছ মিডিয়ামত পঢ়া যে, সেইদৰে আপোনাৰ এটা সৰু এনচাৰ এটা দি থৈ দিয়ে। গতিকে টু গেট ৰিড ফ্ৰম অল দিছ প্ৰব্লেমছ একচুৱেলি উই হেভ টু টেক দ্য ষ্ট্ৰাইক। চ' আমি সেইকাৰণে ভাবিছোঁ যে যদি আমি আৰু কওঁ যে ৰাইজে নখ জোকাৰিলে নৈ বয়, গতিকে কেইজনমানে ইমান লাগিয়ে আছে, আমি যদি দুজনমানে আৰু হাত দুখন যদি জোকাৰি দিওঁ লগতে, তেতিয়া যেন আৰু আগবাঢ়ি নাযাব। সেইকাৰণে আজি মই ইয়াত উপস্থিত হৈছোঁ। ধন্যবাদ। একেধৰণৰ প্ৰশ্ন তাজমিন আৰু অনামিকা সুধিব খুজিছোঁ অসমীয়া উৎসৰ বিষয়ে, যে কিতাপখিনি আমি স্কেন কৰিলেই জানো PDF এখন কৰি থ'লেই সম্পূৰ্ণ হৈ নাযায়, তাৰপিছত আমি ইমান কষ্ট কৰি সেইখিনি অস্বীকাৰ কৰি পেলাই পাঠ্যখিনিনো কিয় আনি থাকিব লাগে? চাবলৈ গ'লে কামটো যথেষ্ট দীঘলীয়া হৈ যায়, তাৰ সলনি আমি PDF কৰিনো কিয় নিদিওঁ? পাবলৈ সুবিধাৰ কাৰণে বুলি ক'ব লাগিব। আৰু এইখিনি কাম কৰোঁতে আমি যিখিনি মানুহ জড়িত হোৱাখিনি মানে সেই কামখিনি কৰোঁতে যথেষ্ট জ্ঞানৰ পৰিসৰ যথেষ্ট বৃদ্ধি পায় মই ভাবোঁ। কাৰণ তাত ভুল শুদ্ধ বিচাৰোঁতে আমি মানে সৰু সুৰা খুটি নাটিবিলাক জানিব পাৰোঁ আগৰ কৰ্মখিনিৰ লগত। কাৰণ যদি অকল PDF-কৈ থৈ দিওঁ, আমি মানে ওপৰে চাই থৈ দিয়াৰ দৰে হ'ব, কিন্তু যেতিয়া কামখিনিত কৰিম আমি সম্পূৰ্ণ সোমাই যাম, আৰু বস্তুটোত যিমানে লাগি থকা যায়, যিমানে খুচৰি থকা যায়, সিমানে বেছিকৈ শিকা হয়। আৰু তেতিয়া সেই শিকাৰ মাজত এটা কথা শিকিবলৈ গৈ আমি দুটা কথা শিকিম, দুটা কথা শিকিবলৈ গৈ চাৰিটা কথা শিকিম, তেনেকৈ আমি লগৰসকলকো শিকাব পাৰিম। এইটো বস্তু তেনেকৈ হয়, যিহেতু আপুনি আগতে কৈছে যে আমাৰ অসমীয়া ভাষা বিৰাট মানে আমি গ্ৰাফটো দেখি গম পাইছোঁ কিমান তললৈ গৈছে, কিন্তু কিছুমান ভাষা অলপ বেছিকৈ কোৱা যায়, কিছুমান অকণ কমকৈ কোৱা যায়, বা কিছুমান অলপ মানে কোৱা নাযায়। কিন্তু প্ৰত্যেক ভাষাৰে মই ভাবোঁ সমান মৰ্যাদা আছে, আৰু প্ৰত্যেক ভাষাক আমি সমান চকুৰে চাব লাগে। দ্বিতীয়তে অসমীয়া ভাষাৰ এতিয়া যিটো মানে আৰম্ভ হৈছে যিটো কাম, সেইটো কামত আপুনি কোৱাৰ দৰে আমি PDF-ত যদি আমি থৈ দিওঁ, আমি বস্তুখিনি এটা উপৰিকৈ থোৱা যাব, আৰু OCR দিলে ধৰক আপোনাৰ বহুত কনটেক্সটোৱে হওক বা আপোনাৰ গ্ৰামাৰেই হওক বা আপোনাৰ ধৰক স্পেলিঙে হওক, সেইবোৰ বহুত ভুল থাকে। গতিকে যিসকলে মানে নতুনকৈ চাব বা সেইটো যেতিয়া মানে পঢ়িব, তেওঁলোকে সেই ভুলখিনিয়ে শিকি আহিব। গতিকে তেওঁলোকে নতুনকৈ যিহেতু আগবাঢ়িছে এইটো কৰিবলৈ, গতিকে সেই ভুলখিনিৰ দ্বাৰাহে তেনেকৈ ভুলটো বাঢ়ি গৈ থাকিব। গতিকে আৰু এই অনামিকাই যেনেকৈ ক'লে, আমি এটা বস্তুত সোমাই গ'লে আমি বেছিকৈ সোমাই গৈ থাকোঁ, তেতিয়া আমাৰ নিজৰো জ্ঞানৰ সম্ভাৰখন বাঢ়ি যায়। গতিকে এনেই এখন নভেল পটককৈ পঢ়া নহ'লেও প্ৰুফ ৰিডিং কৰাৰ সময়ত কামটো হ'ল, লগতে নভেলখিনিও পঢ়া হ'ল, লগতে আমি গোটেই কনটেক্সটোৰ বিষয়ে জানিলোঁ, কেতিয়া লিখা হৈছিল, কোনে লিখা হৈছিল, কোনটো পৰ্যায়ত লিখা হৈছিল। গতিকে আমি এটা কামৰ পৰা আমি এইটো ক'ব পাৰোঁ যে আমাৰ নিজৰো মানে সহায় হৈ আছে। ধন্যবাদ। শেষ প্ৰশ্নটো সকলোৰে বাবে। আমি ইতিমধ্যে পৰিসংখ্যাবিলাক চাইছোঁৱেই, আমি দেখিছোঁ যে অসমীয়া ৱিকিপিডিয়া হওক বা উৎসই হওক আন ভাৰতীয় ভাষাসমূহতকৈ আমাৰ অসমীয়া ভাষা যথেষ্ট পিছ পৰি আছে। আনকি দেখিছে যে সংস্কৃত ভাষাৰো বহুতখিনি সমল ইতিমধ্যে গোট খাইছে। আপোনালোকে ভাবে নেকি যে অসমীয়া ভাষাৰ লগতে এনেকুৱা ধৰণৰ সহযোগিতামূলক প্ৰকল্প ৱিকিপিডিয়া বা উৎস আমাৰ অসমীয়া ভাষাৰ প্ৰকল্পকেইটাৰ কথা কৈছোঁ, এইবিলাক সংকটত ভুগিছে আৰু ভৱিষ্যতে হয়তো এইবিলাক জনপ্ৰিয় হৈ নাথাকিব? ডেফিনেটলি, কাৰণ আমি যদি ফৰ এক্সাম্পল ক'ব বিচাৰোঁ, আমি আমাৰ ত্ৰিপুৰাৰ যিটো লেংগুৱেজ হয়, ত্ৰিপুৰাৰ যিটো ভাষা, সেইটো প্ৰায় এতিয়া নোহোৱাই হৈ গৈছে বুলি ক'ব পাৰি। আৰু আমাৰ এতিয়া খুব নিজৰ মানে আপোনাৰ আইডেণ্টিটি ক্ৰাইচিছতো অসমীয়াও লাহে লাহে ভুগিব ষ্টাৰ্ট কৰিছে। গতিকে এইখিনি সময়তে আমি সকলোৱে যদি হাত উজাৰ নিদিওঁ, তেতিয়াহ'লে আমাৰ ভাষাটো যে মানুহে নোকোৱা হ'ব, সেইটোত কোনো নুন কৰিব নোৱাৰি। গতিকে আমি সকলোৱে অসমীয়া হিচাপে আমাৰ এইটো দায়িত্ব হোৱা উচিত যে আমি অন্ততঃ আমাৰ নিজৰ ভাষাটোৰ কাৰণে অকণ সময় দিব লাগিব। কাৰণ আমি সদায় কওঁ যে চিৰচেনেহী মোৰ ভাষা জননী, আৰু যদি আমি ভাষাটোক যদি আমি অলপমান আমাৰ ভাষাটোৰ যদি বিস্তৃতিৰ বাবে আমি যদি আগভাগ নলওঁ, তেতিয়াহ'লে আমি নিজকে এটা উন্নত জাতি বুলি দাবী কৰাৰ কোনো মানে আপোনাৰ আমি নিজকে উন্নত জাতি বুলি আমি নিজকে দাবী কেতিয়াও কৰিব নোৱাৰোঁ। কাৰণ কোনোবা এটা জাতিৰ আপোনাৰ আইনাখন হৈছে সেই জাতিটোৰ ভাষা, আৰু যদি সেই জাতিটোৰ কোনোবা এটা জাতিৰ ভাষাই নাথাকে, গতিকে সেই জাতিটোৰ অস্তিত্বও নোহোৱা হৈ যাব।
আচলতে প্ৰত্যেকটো জাতিৰ এটা জাতীয়তাবাদী সত্তা থাকে, সেইটো আমি সকলোৱে জানো। আৰু জাতীয়তাবাদী সত্তাটো আমি কেনেকৈ ৰাখিব পাৰোঁ তাৰ অস্তিত্বটো, তাক জীয়াই ৰখাৰ আটাই উপায় হৈছে আমি কৰ্মৰে আচলতে মুহিয়ান হ'ব লাগিব। আমি কথা বা বেলেগক উপদেশ দি কিন্তু নিজে একো নকৰি আমি একো কৰিব নোৱাৰোঁ। নিজে আৰ্হি স্থাপন কৰিব লাগিব আচলতে সমাজত বা দেশত বা গোটেই পৃথিৱীখনত। আৰু সেইটো কৰা একমাত্ৰ উপায় হৈছে যিয়ে যেনেকৈ পাৰে নিজৰ সামৰ্থ্য অনুযায়ী কৰি যাব লাগে। এলবাৰ্ট আইনষ্টাইন এটা বিখ্যাত উক্তি আছে, এখন চিনেমা চাইছিলোঁ মই, তাত তেওঁ কয় যে আমি আমাৰ সামৰ্থ্য অনুযায়ী যিখিনি কৰিব পাৰোঁ কৰিবই লাগিব। এয়াই হৈছে আমাৰ পবিত্ৰ মানৱীয় কৰ্তব্য, চেক্ৰেড হিউমেন ৰেছপঞ্চিবিলিটি। এনিথিং লেছ ইজ আনফৰগিভেবল। তাত যদি কমকৈ কৰোঁ সেইটো হ'ব আমাৰ অক্ষমনীয় অপৰাধ। গতিকে সেইটো কথা আমি কৰি পেলাই সঁচা আমি যেনেকৈ পাৰোঁ। এতিয়া আজি ধৰক আমি যিখিনি লগ পাইছোঁ সকলোৰে বিভিন্ন বাধ্যশিকতাৰ বিভিন্ন তেওঁলোকৰ ব্যস্ততা আছে, কিন্তু তাৰ সেই ব্যস্ততাৰ মাজত সকলোৱে এনেকৈ ওলাই আহিছে। গতিকে মই ভাবোঁ আমি এনেকৈ কামখিনি কৰি যোৱাটো ভাল। আৰু সেইদৰে আমি হয়তো অসমীয়া ভাষাৰ যিখিনি ধৰক এতিয়া অস্তিত্ব সংকট আমি আহিছে, তেনেকৈ হয়তো আমি এই এজন দুজন মানুহে মিলি পেলাই কাম কৰি থাকিলে শিক্ষাস্ততে আমি জীয়াই ৰাখিব পাৰিম। আৰু ইয়াৰ দ্বাৰা বেলেগ সকলো দুই এজনো অনুপ্ৰাণিত হ'ব আমাৰ কৰ্মৰ দ্বাৰা। হয়, গ্ল'বেলাইজেশ্যনৰ কাৰণেই হওক বা কণ্টেক্ট চিটুৱেশ্যনৰ কাৰণেই হওক, ডাঙৰ ভাষাবোৰৰ তুলনাত ডাঙৰ ভাষা মানে মই কৈছোঁ যিবোৰ বেছি স্পীকাৰ্ছৰ তুলনাত মই কৰিব বিচাৰিছোঁ, অকণমান কম স্পীকাৰ্ছ বা লেছ স্পীকাৰ্ছ থকা ভাষাবোৰ অলপ এনেকুৱা ধৰণৰ সংকটজনক অৱস্থাত থাকে বা হয়। কিন্তু সেইটো আমি এতিয়া অসমীয়া ভাষাৰ ক্ষেত্ৰতে যদি আমি চাব যাওঁ, আমি কিবা এটা ধৰক আমি বিচাৰিছোঁ যে আমি অসমীয়াত এইটো টাইপ কৰিব বিচাৰোঁ, যিহেতু সেইটোত যিখিনি কণ্টেণ্ট নাথাকে মানে কণ্টেণ্টখিনি আমাৰ ওচৰত আছে, খালি আপলোড হোৱা নাই বা সেইকাৰণে আমি ইণ্টাৰনেটত নাপাওঁ। গতিকে হয়তো বহুতে বিচাৰে কিন্তু সেইটো নোপোৱাৰ কাৰণে মানে তাতে কিছুমান থাকে মনটো তাতে ৰখি যায়। আৰু দ্বিতীয়তে কি হয়, আপুনি এতিয়া যদি আমি এনেকৈ আপলোড কৰোঁ বা এনেকৈ যদি আমি যিখিনি কাম কৰি আছোঁ সেইখিনি কামৰ পৰা কি হ'ব, এতিয়া কোনোবাই কিবা এটা বিচাৰি লয়, যিহেতু আমি দেখিছোঁ কিছুমান টপিক বহুত বেছি ভিউজ হৈছে, মানে এইটোৰ পৰা এইটো গম পোৱা যায় যে মানুহে চায় বা ভিউজ থাকে। গতিকে আমি যিহেতু এনেকৈ আপলোড কৰোঁ বা এইটোৰ ক্ষেত্ৰত যদি আমি কাম কৰোঁ, নিশ্চয় মই আশাৰ বৰঙণি এটাহে দেখিছোঁ। সংকটজনক অৱস্থাত আছিল, কিন্তু এইখিনি মানুহক লগ পোৱাৰ পিছত বা আমি যদি আৰু এনেকৈ কাম কৰি থাকোঁ, মই কিন্তু বেয়া দিন দেখা নাই, মই ভাল দিনহে দেখিছোঁ। মই তাজলিনৰ লগত একমত। মানে মই ক'ব নিবিচাৰোঁ যে সংকট আহিছে বা আহিব নোৱাৰি, এটা সময়ত আছিলে মানে সেই অনুভৱটো আহিছিলে। আৰু মই ভাবোঁ সেই সংকট অহাৰ যিটো আমাৰ ভয়, এটা ভাবুকি, সেইটো আমাক অধিক মানে সহায় কৰিলে, আমাৰ মাজত এটা সচেতনতা আনিছে। আৰু সেই সচেতনতাটো আনি থাকিব বুলি মোৰ বিশ্বাস আছে। আৰু ইমানখিনি কাম কৰি আছে, এনেকুৱা কৰ্মশালালৈ আহি এনেকুৱা ধৰণৰ মানে সকলোৰে লগত লগ লাগিলে আমাৰ এইটো অনুভৱেই নহয় যে আমাৰ অসমীয়া ভাষাটো ক'ৰবাত কিবাকৈ যে হেৰাই যাব, কিবা মানে এনেকুৱা হেৰাই যোৱাৰ হেৰি আছে, এনেকুৱা নাই। গতিকে মই আশাবাদী। আপোনালোকৰ মূল্যৱান সময়ৰ বাবে ধন্যবাদ।